মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাই আজিৰ ভিডিঅটো আলোচনা কৰিবলৈ লৈছো আজিৰ ভিডিঅটো আমি আলোচনা কৰিব বিচৰা বিষয়টো হৈছে ভয়েস হলে ভয়েস আমি আলোচনা কৰিব লৈছো কিন্তু এটা মাত্ৰ সেন্টেন্সৰ যোগেদি আমি ভয়েসৰ হৰখিনি অংশ বা আমি ভয়েসৰ যিমানখিনি পাৰো মাত্ৰ এটা সেন্টেন্সৰ যোগেদি আজি শিকিবলৈ চেষ্টা কৰিম হলে তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম মাত্ৰ এটা সেন্টেন্সৰ যোগেদি ধৰি লৈছো এটা সেন্টেন্স আমি ইয়াত লিখি লৈছো the postman rang the doorbell hale the postman rang the doorbell etia iyak ami voice change korim tar agote tomalukok এইখিনি আমি মার্ক কৰি থব লাগিব হলে মার্ক কৰিব লগা কথাটো হল ইয়াত আছে সাবজেক্টটো হৈছে the postman হৈছে সাবজেক্ট rang হৈছে verb আৰু the doorbell হৈছে object হলে তো আমাক এক্টিভৰ পৰা পেসিভলৈ নিবলৈ হলে সাধাৰণতে এই কিটা লাগিব সাবজেক্ট ভার্ব অবজেক্ট লাগে হলে সাবজেক্ট নহলেও বাকিখিনি লাগিব আমি জানি লব লাগিব যে সাবজেক্ট ভার্ব অবজেক্ট আমাক লাগিব গতিকে আমি আগতে ডিসকাস কৰিছিলো পেসিভ কৰিবলৈ আমি কি আনিব লাগিব প্ৰথমে অবজেক্টটো আনিলো হলে দা ডোরবেল এই ভার্বটো পাস্ট ফর্মত আছে কিহৰ এটো পাস্ট ফর্ম বা সেকেন্ড ফর্ম রিং ভার্বৰ রিং ৰেং আৰু থার্ড ফর্ম হৈছে ৰাং R U N G the doorbell এটো যেহেতু পাস্ট ফর্মত আছে গতিকে ইয়াত আহি গল was তাৰ পিছত থার্ড ফর্ম আহিব ইয়াত rang by the postman আমি কি কৰিলো অবজেক্টক আনিলো আৰু এক্টিভত থকা ভাৰ্বৰ টেন্স অনুযায়ী আৰু ইয়াত থকা সাবজেক্টৰ নাম্বাৰ অনুযায়ী বি ভার্ব লিখিলো ইয়াৰ টেন্স অনুযায়ী পাস্ট টেন্সৰ বি ভার্ব was were আমি আনিম বুলি ধৰি ললো ইয়াত সিঙ্গুলাৰ আছে কাৰণে were টুক বাদ দি was আমি আনিছো হলে তো বি ভাৰ্বৰ পিছত আমি থার্ড ফর্ম আনিলো তাৰ পিছত বাই প্ৰিপজিশন সাধাৰণতে এটো বহে এক্সেপশন কিছুমান ক্ষেত্ৰত নবহে পিছত ডিসকাস কৰিম অন্য ভিডিওটোত আৰু এটো বাইৰ পিছত আমি সাবজেক্ট আনিছো এতিয়া এই ফালে যদি আৰু words বোৰ থকা হেতেন তেতিয়া হলে আমাৰ হেবিলাক সাধাৰণতে এই ফালে আহিলে হেতেন বা এই ৰেং ভাৰ্বৰ এইখিনিতো থকা সম্ভাৱনা আছিল এই দুইটা প্লেছত হেইখিনি আহিব এতিয়া এটো হল সহজ এটো আমি প্ৰায় সকলে জানো ইয়াৰ পিছত আমি আলোচনা কৰিছো এইটোৱে সেন্টেন্সৰ পৰা যদি এই সেন্টেন্সক আমি ইন্টাৰোগেটিভলৈ নিউ তেতিয়া হলে ইয়াক ইন্টাৰোগেটিভ কৰোতে আমাৰ কি আহিব ইন্টাৰোগেটিভত past tense যেহেতু ভার্বটো আছে গতিকে আমি did লিখিলো did the postman এতিয়া কি হ'ব ring কাৰণ ইয়াত আমি did লিখিলো যেতিয়া ইয়াত এতিয়া rang নহব ইয়াত থকা past time টো আহি পেলাই do ভার্বত আহি লাগি did হৈ গল অৰ্থাৎ ইয়াত যেহেতু অক্সিলাৰি নাই গতিকে do ভার্ব আহিব আৰু ইয়াত থকা ৰেঙত থকা past form time to আহি ইয়াত লাগি দূৰ লগত লাগি did হল আৰু ইয়াত এতিয়া ring হল ring the door bell এটা এই সেন্টেন্স টু হল ইন্টাৰোগেটিভ এনেকুৱা যদি থাকে তেতিয়া হলে আমি কি কৰিম এইটো আমি ভালকে জানিব লাগিব ইনডেফিনিট কন্টিনিউয়াস আৰু পারফেক্টৰ আমি সেন্টেন্স বোৰ সহজতে এনেকে কৰিব পৰা প্ৰথমে হৈ লব লাগিব যেতিয়া আমি সেই তিনটা টাইপৰ যি কোনো টেন্সৰ ইনডেফিনিট বা সিম্পল আৰু কন্টিনিউয়াস আৰু পারফেক্ট এই তিনিটা টাইপৰ যেতিয়া আমি এক্টিভৰ পৰা পেসিভলৈ নিব পৰা হম তেতিয়া এইবোৰ কৰিবলৈ সুবিধা হ'ব আমি যেতিয়া এনেকুৱা সেন্টেন্স দেখিছো ইন্টাৰোগেটিভ yes no টাইপ তাৰ মানে ইয়াত did কেলে আহিলে যে সেন্টেন্সটোত অক্সিলাৰি নাই আৰু ইয়াৰ past time to go ইয়াত লাগিব গতিকে সেন্টেন্স টু the postman rang the doorbell ইয়াৰ নিচিনা হ'ব তো আমি মনে মনে তাক তেনেকে পঢ়িম এটুক বাদ দি পেলাই the postman
ৰেং ইয়াক সেকেন্ড ফৰ্ম ইয়াত ডিড আছে গতিকে ৰেং দা ডোৰবেল আমি পঢ়িম আৰু আমি কৰিবলৈ যাওঁতে তেনেকৈ কৰিম কি আহিব ইয়াত স্মল লেটাৰত আমি আৰম্ভ কৰিম দা মই ৰেড পেনেৰে লিখি দিছো পাৰ্থক্যটো ধৰিব পাৰিবা হলে দা ডোৰবেল হলে was ইয়াত আহিব যেহেতু বাক্যটো প্ৰশ্নবোধক গতিকে ইয়াত লিখিব লগা was টো তোমালোকে ইয়াত লিখিবা পঢ়ুতে ইয়াতে পঢ়িবা the doorbell was এতিয়া আহিব rang by the postman হলে নাই এতিয়া সোয়া এটো আমি কি কৰিলো এই ডুটো আমি ইন্টাৰোগেটিভ কৰিবৰ কাৰণে ডু আনিছিলো এটো পাষ্টত মানে প্ৰথমে ডু আনিলো তাৰ পিছত লিখি যাওঁতে দা পোষ্টম্যান ৰেং লিখিব লাগিছিলে পাষ্ট টাইমটো প্ৰথমতে থকা ভাৰ্বত লগাই ডিড কৰিলো তো ইয়াৰ আমি দা পোষ্টম্যান ৰেং বুলিয়ে পঢ়িলো খালি প্ৰশ্নবোধক আছে কাৰণে ইয়াত লিখিব লগা ওয়াজটো আমি ইয়ালে আনিলো এতিয়া এইটো হল ইয়েস নো টাইপৰ কোৱেশ্চন এতিয়া ইয়াতে যদি ডব্লিউএইচ টাইপৰ থাকে তেতিয়াহলে ধৰি লৈছো ইয়াত কি থাকিব পাৰে হোৱাই থাকিব পাৰে হলে হোয়েৰ থাকিব পাৰে হোয়েন থাকিব পাৰে যিয়ে না থাকক ইয়াত যি থাকিব আমাৰ ইয়াৰ আগত যদি ডব্লিউএইচ টাইপৰ আহে এইটো আমি ইয়াত সিধাকে নমাই দিও গতিকে একেটা আমি ইন্টাৰোগেটিভৰ যোগেদি আমি দুই ধৰণৰ ইয়েস নো আৰু ডব্লিউএইচ টাইপ দুইটাৰে আমি পেসিভ কৰিব শিকিলো এতিয়া আমি আৰু এটা সেন্টেন্স লাস্ট সেন্টেন্সলৈ আহিছো আজি আমি আলোচনা কৰিব বিচৰা হেতু হৈছে কি স্টেটমেন্ট তাৰ পিছত ইয়েস নো টাইপ ইন্টাৰোগেটিভ আৰু ডব্লিউএইচ টাইপ ইন্টাৰোগেটিভ আমি ইয়াতে কৰিলো কিন্তু ডব্লিউএইচ ৰ ভিতৰত যদি হু টু যদি থাকে তেতিয়াহলে কি আহিব হু থাকিলে যেহেতু ইয়াত অক্সিলাৰি নাই গতিকে পুনে পুনে হু মানে কিহৰ হু টু কোৱেশ্চন খুদিলে এনসাৰ কি হ'ব দা পোষ্টম্যান গতিকে এইটো আমি হুৰে কোৱেশ্চন কৰিলে এইটো লিখিব নোৱাৰো গতিকে এইখিনি লিখিম এতিয়া হু ৰেং the doorbell এটো ইন্টাৰোগেটিভ অকল ইয়াৰ কাৰণে অকনমান বেলেগ ধৰণৰ হ'ব হলে এতিয়া ইয়াক আমি এনে ধৰণৰ খিনি কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব এটো হু টুক আমি হি বুলি ধৰিব পাৰো অলপ দেৰিৰ কাৰণে হি যদি হি থকা হেতেন হি rang the doorbell বা the postman rang the doorbell হলে কি হলেতেন the doorbell was আহিব নহয় প্ৰশ্নবোধক বাক্য গতিকে আমি was টো ইয়াৰ নিচিনাকে ইয়াত আকপিনে আনিম যেহেতু ইন্টাৰোগেটিভ এটো আগলৈ আহিবই গতিকে the doorbell was বুলি পঢ়িম ইয়াত লিখিম was তাৰ পিছত rang এতিয়া আমি কি লিখিব লাগিব by হি থকা হলে হিম হু আছে গতিকে হুম হে ইয়াত লিখিব লগা বাই হুম টু যেহেতু এটো প্ৰশ্নবোধক বাক্য হয় গতিকে আমি আকপিনে আনি দিছো এতিয়া ইয়াত লিখা বাই হুম টু আমি আগলৈ নিলু গতিকে ইয়াৰ কি হল বাই হুম ওয়াজ দা ডোৰবেল rang গতিকে আমি ইয়াত স্টেটমেন্ট আমি কৰিলু অকল ইনডেফিনিট এটা লৈ কৰিলু সেন্টেন্স টু ইনডেফিনিট কন্টিনিউয়াছৰ হ'ব পাৰে পাৰফেক্টৰ হ'ব পাৰে টু স্টেটমেন্টৰ আমি পেসিভ কৰোতে কেনেকুৱা হল ভাৰ্বৰ এটো ভাৰ্বৰ পেসিভ ফৰ্মটো এই এনেকুৱা হল হলে আৰু এই একেটা সেন্টেন্সক আমি yes no টাইপ ইন্টাৰোগেটিভ কৰিলু আকৌ পিছত এইটো আনি পেলে wh টাইপ আনি wh টাইপ কৰিলু তাৰ মানে আমি সকলো বিলাকে কৰিলু কিন্তু এই হুৰে প্ৰশ্ন কৰিলে অকনমান বেলেগ ধৰণৰ হয় গতিকে এটা এক্সাম্পল হিচাপে আমি ডিসকাস কৰিছো ইয়াত যদি এনেকুৱা থাকে আমি ইয়াত হি বুলি ধৰি লম হি rang the doorbell হুৰ ঠাই তো হি হলে যি হ'ব আমি কি কৰিম অলপ আগৰ পৰা আৰম্ভ কৰিম অবজেক্ট টু আনি ললো the doorbell ইয়াত লিখিব লগা was টু ইয়ালে আনিছো যেহেতু প্ৰশ্নবোধক হয় বাক্যটো গতিকে the doorbell ইয়াৰ was টু আগলৈ নিলো was rang এতিয়া by him হ'ব হেইটো by him টু ইয়াত by him যদি হি থকা হলে তাৰ মানে হিফালে হলে তেন হি থকা হলে হু থকা কাৰণে by whom আহিলে গতিকে এইখিনিৰ পৰা তোমালোকক কিছু পৰিমাণে এক্টিভৰ পৰা পেসিভ কৰিবৰ কাৰণে ইনডেফিনিটৰ সেন্টেন্স বিলাক হলে আৰু yes no টাইপৰ ইন্টাৰোগেটিভ আৰু wh টাইপৰ ইন্টাৰোগেটিভ আৰু wh ৰ নিৰ্দিষ্টকৈ হু থকা ইন্টাৰোগেটিভ খিনি কেনেকে এক্টিভৰ পৰা পেসিভ কৰিব লাগে
সেইখিনি নিশ্চয় তোমালোকক সেইবোৰ বুজাত কিছু পৰিমাণে সহায় কৰিব আজিৰ এই ক্লাছটোৱে বুলি মই আশা কৰি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।